নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ চৌপাশৰ বাতৰিৰ তৰফৰ পৰা। আজি অন্য বিশেষ এখন গ্ৰন্থ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু গ্ৰন্থখনৰ বিষয় কোৱাৰ ঠিক পূৰ্বে মই মোৰ ব্যক্তিগত জীৱনৰ বিষয়ে দুটামান কথা কওঁ। সেইটো হ'ল যে মই নগাঁও জিলাৰ আৰু মোৰ দাঁতিকাষৰীয়া যিখন মৰিগাঁও জিলা, জীৱনত প্ৰথম লেখক হিচাপে লগ পোৱা দুগৰাকী ব্যক্তি আছিল মৰিগাঁও জিলাৰ। তেওঁলোক ক্ৰমে হিতেশ শৰ্মা আৰু মণ্টু কুমাৰ হাজৰিকা। সেয়া আজিৰ পৰা প্ৰায় 20 বছৰৰ আগৰ কথা আৰু সেইখিনি সময়তে তেওঁলোকে যুটীয়াভাৱে এখন কাব্য সংকলন কৰাৰ পৰিকল্পনা কৰিছিল আৰু কিছু দিহা পৰামৰ্শ ল'বলৈ আমাৰ কাষলৈ আহিছিল। আৰু দুয়োগৰাকী কবিৰ যুটীয়াভাৱে কবিতাখিনি লগ খুৱাই যিখন গ্ৰন্থ কৰা হৈছিল সেইখন আছিল যটনত ৰ'দৰ সপোন। আৰু এই যটনত ৰ'দৰ সপোন শীৰ্ষক গ্ৰন্থখনত কিন্তু আপোনালোকে হিতেশ শৰ্মা বা মণ্টু কুমাৰ হাজৰিকাক বিচাৰি নাপাব, কিয়নো হিতেশ শৰ্মাই হৈছে কল্পজ্যোতি চান্দিল্য আৰু মণ্টু কুমাৰ হাজৰিকাই হৈছে আদিত্য কাশ্যপ, যি যটনত ৰ'দৰ সপোনৰ কাব্যৰ স্ৰষ্টা। যাই কি নহওক, একালত মৰিগাঁৱৰ পৰা প্ৰকাশিত আলোচনী অপৰূপা, এই অপৰূপাৰ সম্পাদনা কৰা সম্পাদকগৰাকী তথা সাংবাদিক, প্ৰবন্ধকাৰ, কবি, কল্পকাৰ মণ্টু কুমাৰ হাজৰিকা। ইতিমধ্যে তেখেতৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে। তাৰ ভিতৰত ইতিমধ্যে উল্লেখ কৰিছোঁ যটনত ৰ'দৰ সপোন, কল্প সংকলন আন্ধাৰৰ জোন, প্ৰবন্ধ সংকলন সংলাপ আৰু কবিতাৰ সংকলন জোনবাই তৰা তেতিয়া। ইয়াৰ পৰৱৰ্তী আমি যিখন গ্ৰন্থৰ বিষয়ে এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছোঁ সেইখন হৈছে ঐতিহ্য আৰু বৰ্তমানৰ পটভূমিত পৰ্যটনত মৰিগাঁও। মণ্টু হাজৰিকাৰ এই গ্ৰন্থখনৰ বিষয়ে অসম প্ৰবাহৰ পাতত মই লিখিছিলোঁ যে কেৱল পৰ্যটকৰ হাতপুথি হৈ নথকা এখন গ্ৰন্থ, এইটো আছিল শিৰোনাম। কিয় লিখিছিলোঁ? যিসকল ভ্ৰমণপ্ৰিয় লোকে একোখন পৰ্যটনস্থলীৰ বিষয়ে বিশেষভাৱে জানি ল'ব খোজে, কেৱল তেওঁলোকৰ বাবেই নহয়, কিংবদন্তী বুৰঞ্জী ঐতিহ্যৰে ভৰপূৰ সকলো শ্ৰেণীৰ পাঠকক আকৰ্ষণ কৰিব পৰা এই গ্ৰন্থই মৰিগাঁও জিলাক জনাৰ মাজেৰে আচলতে মধ্য অসমক জানিবলৈ সুবিধা পাব। আৰু এই গ্ৰন্থখনৰ যিকেইখন পৰ্যটনস্থলীৰ বিষয়ে আছে মই থোৰতে আপোনালোকক জনাব বিচাৰিছোঁ, তেতিয়া আপোনালোকে এই গ্ৰন্থখনৰ গুৰুত্বটো অনুভৱ কৰিব পাৰিব। তাৰ পূৰ্বে এটা কথা কওঁ, গ্ৰন্থখনৰ পাতনি লিখিছিল বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰ ছাৰে আৰু তেখেতে সুন্দৰকৈ গ্ৰন্থখনৰ বিষয়ে কিছু কথা তুলি ধৰিছে। আৰু মণ্টু কুমাৰ হাজৰিকাৰ এই গ্ৰন্থখনত থোৰতে মৰিগাঁও বুলি জানিবলগীয়া মৰিগাঁও বিষয়ক কিছু তথ্য সন্নিৱিষ্টও কৰিছে। আৰু যিখিনি পৰ্যটনস্থলীৰ বিষয়ে তেখেতে ইয়াত উল্লেখ কৰিছে, গুৰুজনাৰ জন্মস্থান আলিপুখুৰী পাতেকিবৰী, বঘৰাৰ অনন্ত থান ইত্যাদি, মহাদেওশাল শিৱ মন্দিৰ, মা বসুন্ধৰী থান, খলা ৰাজ্য শিলচাং, জানকী স্মৃতি বিজড়িত সীতাজখলা, দেওশাল শিৱস্থান, ঐতিহাসিক চাৰণবিল, ইতিহাস বিজড়িত আমচৈৰ শিৱকুণ্ড, তেতেলীয়াৰ উষাবৰত আৰু মুখাশিল্প, জোঙাল বলুহুকৰ, ৰাজনন্দিনী পবিতৰা, বিনিময়ৰ হাট জোনবিল, কইনাকন্দা, সাহিত্যৰথীৰ জন্মস্থান আহতগুৰি, মায়ঙৰ সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ। ইয়াৰ উপৰি ইয়াত আছে তেলাহীৰ শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ, বুঢ়া মায়ঙৰ শিলালিপি আৰু কাছশিলাৰ পাহাৰ। এই কাছশিলা পাহাৰৰ বিষয়ে মোৰ এটি কবিতা আছে, কবিতাটোত আছিলে কাছশিলাৰ কাছই পানী পিলেই জানিবা, খোলা তৰোৱাল ধৰি নামি আহিব কল্কি। অৰ্থাৎ কাছশিলাক লৈ এক বিশেষ কিংবদন্তী বা প্ৰবাদ আছে, জানিব পাৰিব আপোনালোকে এই গ্ৰন্থখনৰ পৰা। বহাৰ ঐতিহাসিক শ্ৰী শ্ৰী গণেশ মন্দিৰ, ধৰমদোলৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ, চৰাইবাহীৰ কমিটি ভাওনা, দণ্ডুৱা দৰগাহ, তুখুটিমুখ জাগিচকী, স্বপ্না মজিকা, জাগিৰোডৰ স্বপ্না মজিকা, শ'লমাৰীৰ গণেশ মন্দিৰ, মধ্য অসমৰ মহ যুঁজ, ইয়াত আহতগুৰিলৈকে সামৰি আছে, ধৰমদোলৰ পৰম্পৰাগত মৃৎশিল্প,
ডলফিন ভিউ পইণ্ট চনকা, পৰিৱেশ সুৰক্ষা মঞ্চৰ সপোন আৰু 3টা লোক উৎসৱ। অৰ্থাৎ পৰিৱেশ সুৰক্ষা মঞ্চ নামেৰে তেওঁলোকে দেৱেন দাস, মণ্টু কুমাৰ হাজৰিকা তেওঁলোকে এক প্ৰকৃতি সুৰক্ষাৰ বাবে কাম কৰি থকা এটা স্বেচ্ছাসেৱী সংগঠন, তেওঁলোকে কাম কৰি আছে। আৰু এইখনেই হৈছে সেইখন গ্ৰন্থ যিখন গ্ৰন্থ মই আপোনালোকক দেখুৱাব খুজিছোঁ, পৰ্যটনত মৰিগাঁও, ঐতিহ্য আৰু বৰ্তমানৰ পটভূমিত। এই গ্ৰন্থখনৰ প্ৰকাশক হেঙুল হাইতাল প্ৰকাশন, আৰু ইয়াৰ মূল্য মাত্ৰ 200 টকা। আপোনালোকে এই গ্ৰন্থখন সংগ্ৰহ কৰিবলৈ হ'লে আপোনালোকে যিসকল ইচ্ছুক হয় আমাৰ কমেণ্ট বক্সত আপোনালোকৰ ফোন নম্বৰ দিব পাৰে, আৰু ইচ্ছুক হোৱাৰ বিষয়ে উল্লেখ কৰিলে পৰৱৰ্তী সময়ত এই গ্ৰন্থখন আপোনালোকে পাব পৰাকৈ অনলাইন যোগে আমি প্ৰেৰণৰ ব্যৱস্থা কৰিম। আৰু বিশেষ গ্ৰন্থৰ বাৰ্তাৰ আমি এই ছিৰিজটো আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকিব বুলি আমি আশা ৰাখিছোঁ। আৰু ন গ্ৰন্থৰ সম্ভাৰ লৈ, চৌপাশৰ বাতৰি লৈ মই মদাৰজ্যোতি আপোনালোকৰ মাজত সদায় আহি থাকিম। ধন্যবাদ, নমস্কাৰ।